সানি লিয়নি গুৱাহাটীত চাবলৈ কোন কোন গৈছিলা গৈ কি পালা ময়ো গৈছিলোঁ মই বৰ বিশেষ একো নাপালোঁ কিন্তু মোৰ বাওঁফালৰ গুটিটোত পচন্দ বিষ অনুভৱ হৈছিল আৰু তাৰ পিছৰ পৰা মই আচলতে সচেতন হৈ পৰি আছিলোঁ আৰু আজি কেনেবাকৈ সাৰ পাই মই উঠি আহিছোঁ যে আজি মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাম কিন্তু উঠি আহি দেখিলোঁ এয়া কি ওপৰফালেও শুকান আৰু তলফালেও শুকান মাজত আপুনি যিমান পানী নিদিয়ক কিয় মিঠৈ নবনেহে নবনে মই আকৌ বাইদেউৰ কথা কোৱা নাই দেই মই সান্দহগুৰিৰ কথাহে কৈছোঁ নমস্কাৰ মই বনি আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বনি ৰষ্টাৰ আজি আমি কথা পাতিম ৰিলছৰ নামত অভদ্ৰামি কৰা কেইজনীমান বনৰ পক্ষীৰ বিষয়ে তেতিয়াহ'লে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ৰিলছৰ নামত আজিকালি অসমত আচলতে চলিছে কি হাগুতো ৰিলছ মুতুতো ৰিলছ সকলোতে খালি ৰিলছ আৰু কেইদিনমান আছে যে সুহাগ ৰাততো ৰিলছ কৰা কিছুমানে দেখাবলৈ আৰম্ভ কৰিব সেইটো হ'ব আৰু অলপ দিনৰ পিছত দুটামান লাগিলে যেন পাওঁ ভিতৰত মানে ভণ্টিহঁতৰ ইমানেই খজুৱতিটো বেছি যে ৰিলছ যদি নবনায় আচলতে সিহঁতৰ খজুৱতিটোত নমৰে আচলতে ধৰ্মীয় অনুষ্ঠানতো আজিকালি কিছুমানে ৰিলছ বনাবলৈ নেৰে আৰু সেইবাবে আচলতে কেদাৰনাথলৈ যোৱা ভক্তক আচলতে মোবাইল নিয়াটো বন্ধ কৰিছে কাৰণ কেদাৰনাথতো কিছুমানে অশ্লীল আচলতে ৰিলছ বনাই ধৰ্মীয় অনুষ্ঠানৰ মৰ্যাদা লোপ কৰাইছে যিজনী ছোৱালীয়ে ঘৰত এগছি বন্তি লগাই নাপায় যিজনী ছোৱালীয়ে ঘৰত এটি প্ৰাৰ্থনা গাই নাপায় সেইজনী ছোৱালী আকৌ কেদাৰনাথত গৈ নিজৰ বয়ফ্ৰেণ্ডক সাবতি ভোলানাথক স্মৰণ কৰে তাকো ৰিলছৰ কাৰণে অবাইচ মানে আজিকালি প্ৰায়ভাগ ছোৱালী ৰিলছত আচলতে ভাইৰেল হ'বৰ কাৰণে বুকুখন লৰাই দেখায় মানে যিমানেই বুকুখন লৰাব পাৰিব সিমানেই সিহঁতি আচলতে ভিউজ পাব আৰু এই ভণ্টিহঁত তহঁতৰ খজুৱতিটো কমিব কেতিয়া বলগা বাঁহ লাগিব নেকি কিছুমান ডেকা ল'ৰাইতো ৰিলছত আচলতে বোৱাৰীৰ উঠন বুকু দেখি লৰ মাৰে বোৱাৰীৰ ওচৰত সেই সুখ পাবলৈ আৰু যেতিয়াই আচলতে ওলমি পৰা দেখে নহয় তেতিয়াই ঘূৰি আহে আৰু মাত্ৰ এটা কথাই কয় কি ভুল